নমস্কাৰ বন্ধুসকল আজিৰ এই খবৰটো অসমৰ বাবে এক গৰ্বৰ ক্ষণ অসম চৰকাৰে 2025 আৰু 26 চনত নিজৰ উপগ্ৰহ সংক্ষেপণ কৰাৰ ঘোষণা কৰিছে এই উপগ্ৰহটো মাত্ৰ ৰাজ্যৰ সুৰক্ষা মজবুত কৰিব কৃষি প্ৰাকৃতিক বিপৰ্যয়ৰ ব্যৱস্থাপনা আৰু মৌলিক কামসমূহত উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই ঐতিহাসিক পদক্ষেপটোৰ বিষয়ে জানো আহক Liftoff of Space Shuttle Atlantis. অসম চৰকাৰে 2025 আৰু 26 চনত এই নিজৰ উপগ্ৰহটো সংক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে যি ৰাজ্যৰ বাবে এক ঐতিহাসিক সফলতা হ'ব আৰু এই উপগ্ৰহটো আসাম সেট নামেৰে অভিহিত কৰা হৈছে আৰু ই জনসাধাৰণৰ বিভিন্ন উদ্দেশ্য পূৰণ কৰিবলৈ সহায় কৰিব এই উপগ্ৰহটোৱে অসমৰ বানপানী নিৰীক্ষণ সীমা সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ সমাজ আৰ্হিত পদক্ষেপত শক্তিশালী কৰিবলৈ সহায় কৰিব এই উপগ্ৰহটো অসমৰ ভৌগোলিক অঞ্চলত কাৰ্যকৰী হোৱাৰ বাবে ডিজাইন কৰা হৈছে যি ৰাজ্যৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যেনে সীমা সুৰক্ষা এই উপগ্ৰহটোৱে ৰাজ্যৰ বিভিন্ন সীমাসমূহত পৰ্যবেক্ষণ কৰিব আৰু সুৰক্ষাৰ মজবুত কৰাত সহায় কৰিব ই প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া আৰু সাহায্য প্ৰদান কৰাত সহায় কৰিব কৃষি এই উপগ্ৰহটো কাৰ্যকলাপৰ পৰ্যবেক্ষণ আৰু জনসাধাৰণক ভাল তথ্য প্ৰদান কৰাত সহায় কৰিব ই ৰাজ্যৰ মৌলিক কামসমূহতো উন্নয়ন কৰাত সহায় কৰিব অসম চৰকাৰে এই প্ৰয়োজনৰ বাবে ভাৰতীয় আন্তৰিক্ষ গৱেষণা সংগঠন ইছৰোৰ সৈতে সহযোগিতা কৰি আছে এই স্পেচ অৰ্গেনাইজেশ্যনৰ সৈতে সহযোগিতাৰে ইয়াক স্থাপন কৰা হ'ব এই প্ৰয়োজনটো আনুমানিক ব্যয় 450 কোটিৰ পৰা 500 কোটি টকাৰ ভিতৰত হ'ব বুলি ঘোষণা কৰিছে এইটো অসমৰ বাবে এক ঐতিহাসিক পদক্ষেপ হ'ব আৰু ইয়াৰ ফলত ৰাজ্যখনে আন্তৰিক্ষ প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব অসম দেশৰ প্ৰথমখন এনে ৰাজ্য হ'ব যাৰ নিজৰ উপগ্ৰহ থাকিব এই ঐতিহাসিক ঘোষণাৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগে 2025 বৰ্ষৰ ৰাজ্যিক বাজেটৰ উপস্থাপনত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসম দেশৰ প্ৰথমখন এনে ৰাজ্য হ'ব যাৰ নিজৰ উপগ্ৰহ থাকিব এই প্ৰয়োজনটোত অসমৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ইয়াৰ দ্বাৰা ৰাজ্যখনে দুৰ্যোগ ব্যৱস্থাপনা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব অসম চৰকাৰৰ এই পদক্ষেপ ৰাজ্যৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ মাইলৰ পথ ৰূপে পৰিগণিত হ'ব এই উপগ্ৰহটোৱে বিভিন্ন খণ্ডৰ ৰাজ্যৰ ক্ষমতা বৃদ্ধি কৰিব এই উপগ্ৰহটোৱে ভাৰতীয় মহাকাশত গৱেষণা সংস্থা ইছৰোৰ সহযোগিতাত সংক্ষেপণ কৰা হ'ব এই প্ৰজেক্টৰ বিষয়ে গম পাই মই নিজে আজি অসমীয়া হিচাপে গৌৰৱিত আৰু যদি এই প্ৰজেক্টৰ বিষয়ে কিবা নতুন আপডেট পাওঁ তেতিয়াহ'লে মই আপোনাক প্ৰথম এই চেনেলটোত আপডেট কৰি দিম আপুনি চাই ল'ব আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপুনি কমেণ্ট কৰি জনাওক ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে তেতিয়াহ'লে এতিয়ালৈ এৰিছোঁ বাই